আজি 17 জানুৱাৰী। আজি শিল্পী দিৱস। 1903 চনৰ 17 জুন তাৰিখে ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হয়। তেওঁ আছিল গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ, লেখক আৰু বোলছবি নিৰ্মাতা। 1935 চনত তেখেতে প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী নিৰ্মাণ কৰে। অসমীয়া সংস্কৃতিলৈ তেখেতে আগবঢ়োৱা অৱদানৰ বাবে তেখেতক ৰূপকোঁৱৰ বুলি কোৱা হয়। 1951 চনৰ 17 জানুৱাৰী তথা আজিৰ দিনটোতে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু হয়। সেয়ে পোনপ্ৰথমবাৰৰ বাবে 1953 চনত গুৱাহাটী আৰু বৰপেটাত ডক্টৰ ভূপেন হাজৰিকা আৰু হেমাংগ বিশ্বাসৰ প্ৰচেষ্টাত পোনপ্ৰথমবাৰৰ বাবে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু তিথি অৰ্থাৎ 17 জানুৱাৰী তাৰিখটোত জ্যোতি দিৱস হিচাপে উদযাপন কৰা হৈছিল আৰু পৰৱৰ্তী সময়ত এই দিৱসটোৰ নাম শিল্পী দিৱস হিচাপে নামাকৰণ কৰা হয়।